আৰু আমাৰ কেক আহি পাইছে এতিয়া কেকটো দেখুৱাই আছো হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকনছ ব্লগ আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে বহুত বেছি স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ গুৱাহাটীৰ শিল্পগ্ৰামত মানে আজি হৈছে আমাৰ মৰমৰ ৰাকেশ চিৰান্দাৰ জন্মদিন গতিকে জন্মদিন উপলক্ষে আমি কিবা অনুষ্ঠান এটা কৰিছোঁ আৰু গতিকে সেই অনুষ্ঠানটো গৈ আছোঁ আপোনালোককো দেখুৱাম গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব সম্পূৰ্ণকৈ আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ I don't know if I'll ever go back. All the ways that you make me build me up on the things I lack. I don't ever wanna lose you now. আৰু বৰ্তমান পাই গ'লোঁ আমি শিল্পগ্ৰামৰ এই মেইন গেটখন গতিকে ভিতৰলৈ সোমাই যাওঁ বলক আৰু ভিতৰতনো কি আয়োজন হৈছে চাওক আৰু আহি পালোঁ আমি শিল্পগ্ৰামৰ ভিতৰত আৰু ভিতৰত কি হৈ আছে গম পোৱা নাই বৰ্তমান আহি পাইছোঁ মাত্ৰ চিন্তা পাইছে আমি লগত থাকেই হ'ব আপোনালোকক বেক কেমেৰাই দেখুৱাই দিছোঁ ষ্টেজখন দেখুৱাইছোঁ বেক কেমেৰাটো এইখন কিন্তু বাৰ্থডে ষ্টেজখন নহয় দেই এইখন এনেই আৰু ইয়াত কিবা অনুষ্ঠান হৈছিল নেকি নে হ'ব গম নাপাওঁ আৰু বাৰ্থডে ষ্টেজখন সেইফালহে আছে ত' বাৰ্থডে ষ্টেজখনলৈকে যাওঁ বলক আৰু এয়া মাইক চাউণ্ডৰ হেৰি কৰি আছে ঠিক কৰি আছে আৰু বহি আমনি লাগি গৈছে কাৰণে অকণমান সময় অলপ বাহিৰলৈ আহিছোঁ আৰু এয়া কাৰ্তিক চিন্তা পাইছে হ'বলা আৰু এইফালেও আছে সিহঁতৰ লগতে যাম আমি বলক মাইকৰ শব্দ কবিৰিত নালাগিলে ৰক্ষা বিৰাট থকা আৰু বৰ্তমান যিহেতু সময় হোৱা নাই গতিকে আমি অকণমান সময় ইয়াতে ৰৈ আছোঁ আৰু আছে ইয়াত জনাৰ্দন দা এজন দাদা হেল্ল' কি খবৰ সকলোৰে আজি ৰাকেশৰ বাৰ্থডে বুলি আহিছোঁ গুৱাহাটী পাঞ্জাবাৰী শিল্প প্ৰগ্ৰেম আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আমি গোটেইখিনি পৰিৱেশ দেখুৱাই থাকিম ধন্যবাদ দাদা আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো শেষ কৰি চাবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ফেন ক্লাবৰ ল'ৰাখিনি এয়া গোটেইখিনি হেপী বাৰ্থডে ৰাকেশ দা আৰু এইখিনিয়ে নহয় আৰু আহি আছে চাই থাকিব আপোনালোকে আৰু আমাৰ কেক আহি পাইছে এতিয়া কেকটো দেখুৱাই আছো আৰু ফাইনেলি আহি গ'ল কেকটো এয়া আপোনালোকক দেখুৱাই দিছোঁ কেকটো ইমান ধুনীয়া লাগিছে চাওক যিহেতু গায়ক মানুহ গতিকে কেকটো ইমান ধুনীয়া লাগিছে মাইক আছে গীটাৰ আছে গতিকে বৰ্তমান চব বিজি একদম ৰাকেশ দাৰ লগত ফটো উঠিব আৰু ৰাকেশ দা মোৰ ইউটিউব চেনেলটোৰ পৰা আপোনালোকক হেপী বাৰ্থডে থেংক ইউ ছ' মাছ হেপী নিউ ইয়েৰ থেংক ইউ দাদা আপোনালৈ হেপী নিউ ইয়েৰ ভগৱান আহিছা আৰু এটি বুকে দিব প্ৰগ্ৰেছ শৰ্মাই Okay. Happy birthday to you. Happy birthday to you. Happy birthday dear Rakesa. Happy birthday to you. Bless you. Bless you. Happy birthday to you. Ciao.
এয়া আহি গ'ল পেকেট লাঞ্চ খাই লওঁ এইখিনি থাকাওৰে ৰাতি দিনবোৰ সামৰি কৰি যাতে হগু পৰে দেখা পাই বা গম পাই বিৰাট আবেগিক হৈছিল প্ৰথম ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিব বিচাৰিছে আৰু সকলোৱে আহিছে আপোনালোক আহিছে বহুত বহুত ধন্যবাদ নিজৰ মূল্যৱান সময় ব্যয় কৰি আজিৰ দিনটো মোক অকণমান সময় দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আশা কৰিছোঁ এই ধৰণে মৰম দি যাওক ৰাইজে মোক এতিয়া মোৰ উৎসাহ পাম শক্তি পাম সাহস পাম আৰু ভাল ভাল কাম কৰিবলৈ পুনৰবাৰ TNL নিউজৰ সমূহ দৰ্শকলৈ মোৰ তৰফৰ আন্তৰিক মৰমৰ শুভেচ্ছা জ্ঞাপন আৰু এতিয়া বৰ্তমান তাতে যিহেতু বহুত হাই হাল্লা চলিছে সেইকাৰণে বাহিৰত আহি এতিয়া মই যাব ওলাইছোঁ ৰুমলৈ মানে সিহঁত গুচি গ'লে মানে মোৰ লগৰখিনি ট্ৰেইন নাপাব বুলি গুচি গ'ল আগতীয়াকৈ মই লাহে লাহে গৈ আছোঁ কাৰণ মই ইয়াতে থাকিম যিহেতু আৰু সেয়ে আজি ভিডিঅ'টো ইমানেই ভাল লাগিছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো নতুনকৈ আহিলে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব চাই থাকিব কংকনছ ব্লগ আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ আগত আহি আছে তো আজিলৈকে ফ্ৰেণ্ডছ বাই লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত